তামৰ পাত্ৰত পানী খালে আমাৰ শৰীৰৰ প্ৰতিটো অংগৰে উপকাৰ হয়। ব্ৰেইন, লিভাৰ, হাৰ্ট সকলো ক্ষেত্ৰতে উপকাৰ পোৱা যায়। ৰাতি তামৰ পাত্ৰ এটাত পানী থৈ পিছদিনা সেই পানী খালে উপকাৰ পোৱা যায়। অৱশ্যে পানী 8 ঘণ্টাহে তামৰ পাত্ৰত তিয়াই ৰাখিব লাগে। তামৰ পাত্ৰত 8 ঘণ্টা পানী থ'লে এণ্টিবায়'টিক সৃষ্টি হয় আৰু যিকোনো বেক্টেৰিয়া ধ্বংস কৰিব পৰা শক্তি সেই পানীত সঞ্চিত হয়। তামৰ অন্যান্য বিভিন্ন উপকাৰসমূহ হ'ল শৰীৰৰ ওজন কমায়, ঘাঁ শুকুৱাত সহায় কৰে, কেঞ্চাৰ প্ৰতিৰোধ কৰে, ছাল উজ্জ্বল আৰু বগা কৰে, ৰক্তহীনতা দূৰ কৰে, পাচন তন্ত্ৰ ভাল কৰে, হৃদপিণ্ড সবল কৰি তোলে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, হাৰ্টৰ সমস্যাসমূহ দূৰ কৰে। অৱশ্যে কিছুমান সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। এই তামৰ পাত্ৰটো, যিটো আমি তামৰ পাত্ৰ ব্যৱহাৰ কৰিম, সেইটো শুদ্ধ ধাতুৰে নিৰ্মিত হ'ব লাগে। পাত্ৰৰ ভিতৰ আৰু বাহিৰ দুয়োফালেই তামৰ হ'ব লাগে। তামৰ বাচন সদায় নেমুৰে ধুই চাফা কৰিব লাগে। উতলা পানী তামৰ পাত্ৰত থ'ব নালাগে। গৰম পানী ঠাণ্ডা কৰিহে তামৰ পাত্ৰত ভৰাব লাগে। নেমুৰ পানী বা চৰ্বত বা দৈ তামৰ পাত্ৰত থ'ব নালাগে। তাম হৈছে উষ্ণ প্ৰকৃতিৰ ধাতু, যাৰ ওজন বেছি। চৰ্দি, কাহ, অজীৰ্ণ, লিভাৰ, চাইনাছ, কৃমি এইবিলাক ৰোগ থকা ৰোগীয়ে তামৰ পাত্ৰৰ পানী খালে ভাল। আনহাতে মহিলাসকলৰ ক্ষেত্ৰত মাহেকীয়াৰ সমস্যা আদি থকা মহিলাসকলে এই তামৰ পাত্ৰৰ পানী খোৱা উচিত নহয়।